নমস্কাৰ সকলো ক্লাছৰ চিআৰচিচি ছাৰ বাইদেউসকল আৰু প্ৰতিখন স্কুলৰ প্ৰধান শিক্ষক আৰু শিক্ষয়িত্ৰী ছাৰ বাইদেউসকল প্ৰণয় টেকনোহেল্প চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ মই আহিছো। আজিৰ ভিডিঅ'ত মই শ্বেয়াৰ কৰিম UDISE প্লাছ 2021-22 UDISE প্লাছ কি হয়, কিয় ইমান গুৰুত্বপূৰ্ণ সেয়ালৈ মই ডিছকাছ কৰিম। তাৰপিছত যে ডিটেইল গাইডলাইন ইতিমধ্যে প্ৰতিখন জিলালৈ আহিছে আৰু লগতে আহিছে টাইম শিডিউল, কেতিয়া হ'ব ডিষ্ট্ৰিক্ট লেভেল অৰিয়েণ্টেশ্যন, কেতিয়া হ'ব ব্লক লেভেল অৰিয়েণ্টেশ্যন, প্ৰধান শিক্ষক আৰু শিক্ষয়িত্ৰীসকলৰ লগত অৰিয়েণ্টেশ্যন কেতিয়ালৈ হ'ব, আপোনালোকে UDISEৰ ডাটা এণ্ট্ৰি কিমান দিনৰ ভিতৰত শেষ কৰিব লাগিব আৰু চাৰ্টিফাই কৰিব লাগিব, গোটেইখিনি মই আজিৰ এই ভিডিঅ'ত আপোনালোকক দেখাম। কিন্তু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক একটাই ৰিকুৱেষ্ট কৰিম, যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে, উপকৃত হয়, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট নিশ্চয় কৰিব। বিশেষকৈ UDISEৰ বিষয়ত যদি কিবা আপোনালোকে জানিব বিচাৰে, কিবা কনফিউজন থাকে, তেনেহ'লে কমেণ্টত লিখিব, মই প্ৰতিটো কমেণ্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। ছাৰ বাইদেউসকল, প্ৰথম হ'ল হোৱাট ইজ UDISE? UDISE হ'ল ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰমেশ্যন চিষ্টেম ফৰ এডুকেশ্যন আৰু UDISE হ'ল প্ৰাইমাৰী ইনফৰমেশ্যন চ'ৰ্চ, আমাৰ মেইন ইনফৰমেশ্যন চ'ৰ্চ, যিটোৰ ওপৰত ডিপেণ্ড কৰি নেশ্যনেল লেভেল এডুকেশ্যনেল ট্ৰেইনিং হয় আৰু আমাৰ দেশৰ যি এডুকেশ্যন ছেক্টৰ আছে, এই এডুকেশ্যনৰ ছেক্টৰ কিমান প্ৰগ্ৰেছ কৰিছে, সেই প্ৰগ্ৰেছটো মেজাৰমেণ্টৰ ইণ্ডিকেটৰ হ'ল আমাৰ UDISE। সেইবাবে UDISEৰ ইম্পৰ্টেঞ্চ বহুত বেছি। এই UDISEৰ জৰিয়তে এটা স্কুলৰ এনৰলমেণ্টৰ বিষয়ত ইনফৰমেশ্যন, সেই স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ ইনফৰমেশ্যন, টিচাৰসকলৰ ডিটেইলছ আৰু বাকী আনুষংগিক যিবিলাক ফেচিলিটি আছে, গোটেইখিনি এই UDISEৰ জৰিয়তে ৰিয়েল টাইম এণ্ট্ৰি হয়। আপোনালোকে যেতিয়া এণ্ট্ৰি কৰাৰ পিছত চাৰ্টিফাই কৰে, তাৰপিছত CRCC ছাৰ বাইদেউসকলে চাৰ্টিফাই কৰিব লাগে। CRCCৰ পিছত ব্লক লেভেল চাৰ্টিফিকেশ্যন হয়, ব্লকৰ ওপৰত ডিপেণ্ড কৰি ডিষ্ট্ৰিক্ট লেভেল চাৰ্টিফিকেশ্যন আৰু ষ্টেট লেভেল চাৰ্টিফিকেশ্যন হয়। কিন্তু আপোনালোকে এণ্ট্ৰি কৰাৰ পিছত যেতিয়া ব্লক, ডিষ্ট্ৰিক্ট বা ষ্টেট লেভেলত কম্পাইল হয়, এৰৰ চেকিং হয়, তেতিয়া বহুত এৰৰ ওলায়। চ' মই বিচাৰোঁ আপোনালোকে গুৰুত্ব সহকাৰে এইবাৰৰ UDISEৰ ডাটা এণ্ট্ৰিটো কৰক। আপোনালোকে যিখিনি ইনফৰমেশ্যন দিব, সেই ইনফৰমেশ্যনবিলাক মিলিব লাগিব। ছাপ'জ আপোনালোকে ইনফ্ৰাষ্ট্ৰাকচাৰ লৈ যিটো ইনফৰমেশ্যন দিব, ক্লাছৰুম কেইটা আছে, ইউনিয়ন কেইটা, টয়লেট কেইটা, সেয়া ইনফৰমেশ্যন আপোনাৰ ডিষ্ট্ৰিক্ট লেভেলত যি চিভিল চেল আছে, চিভিল চেলৰ দিয়া ডাটাৰ লগত মিল খাব লাগিব। ছাৰ বাইদেউসকল, সেয়া হ'ল ডিটেইল গাইডলাইন, যিটো মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা কাহিলীপাৰা গুৱাহাটী 19ৰ ফালৰ পৰা আহিছে, আৰু টু দ্য ডিষ্ট্ৰিক্ট মিছন কৰ্ডিনেটৰ অল SSA ডিষ্ট্ৰিক্ট, subject to detailed guideline for UDISE plus 2021-22 data collection. ইয়াতে আপোনালোকে চাব, প্ৰথমতেই এদিনৰ এটা ডিষ্ট্ৰিক্ট লেভেল মিটিং হ'ব। এই ডিষ্ট্ৰিক্ট লেভেল মিটিঙত থাকিব DO, ইনস্পেক্টৰ অফ স্কুলছ, এছিষ্টেণ্ট ইনস্পেক্টৰ অফ স্কুলছ, DI, প্ৰগ্ৰামাৰ, DPO, FAO, DP, সেইসকল থাকিব। ওৱান ডে ব্লক লেভেল ট্ৰেইনিং হ'ব। এই ট্ৰেইনিঙত BO, SI, ব্লক MIS পাৰ্চনেল, DQM, IE, BRP, RP, ARP, AARP, ব্লক একাউণ্টেণ্ট আৰু CRCC সকল থাকিব। তাৰপিছত আপোনালোকে চাব, এনেকুৱা বহুত ক্লাষ্টাৰ আছে, যিটো ভেকেণ্ট ক্লাষ্টাৰ। এই ভেকেণ্ট ক্লাষ্টাৰৰ এগেইনষ্টত এই ডাইচৰ বাবে ব্লকে এংগেজ কৰিব পাৰে। DQM, JE, BRP, RP, ARP, AARP, ব্লক একাউণ্ট, সেইসকলক এই ভেকেণ্ট ক্লাষ্টাৰৰ এগেইনষ্টত এংগেজ কৰিব পাৰে ডাইচৰ বাবে। তাৰপিছত হ'ব ওৱান ডে ট্ৰেইনিং ফৰ হেড টিচাৰ্ছ অন ফিলিং আপ অফ দ্য UDISE প্লাছ এণ্ড ডাটা এণ্ট্ৰি form for all the head teachers of government provincialized aided tea management schools. Government provincialized aided tea management এই সকল স্কুলৰ হেড টিচাৰৰ লগত শ্বেয়াৰিং হ'ব, কেনেকৈ তেখেতে UDISE এণ্ট্ৰিটো কৰিব। তাৰপিছত আপোনালোকে চাব ডাটা এণ্ট্ৰি অফ UDISE। UDISEৰ ডাটা এণ্ট্ৰি আৰম্ভ হ'ব 15 মাৰ্চৰ পৰা আৰু 31 মাৰ্চ 2022ৰ আগত এই ডাটা এণ্ট্ৰিটো কমপ্লিট কৰিব লাগিব। যেতিয়া আপোনালোকৰ ডাটা এণ্ট্ৰি হৈ যাব, DCF ডাটা কালেকশ্যন ফৰ্মেট যিটো আছে, সেয়া প্ৰিণ্ট আউট হ'ব আপোনালোকৰ এণ্ট্ৰি কৰাৰ পিছত। প্ৰিণ্ট আউট কৰাৰ পিছত আপোনালোকৰ প্ৰতিটো স্কুললৈ দিয়া হ'ব এই DCFটো দিয়াৰ পিছত ভেলিডেশ্যন প্ৰচেছটো আৰম্ভ হ'ব। এই ভেলিডেশ্যন প্ৰচেছত হেল্থ, ছ'চিয়েল ৱেলফেয়াৰ, PHE, PNRD সকলো ডিপাৰ্টমেণ্ট থাকিব। ক্লাষ্টাৰ লেভেলত যি ডাটা আছে, এই ডাটাটো ভেৰিফাই কৰিব CRCC, ARP, AARP আৰু JE সকলে ডাটা, প্ৰতিটো স্কুলৰ ডাটা তেখেতে ভেৰিফাই কৰিব লাগিব। ভেৰিফাই কৰাৰ পিছত ব্লক লেভেলত হ'ব ভেৰিফিকেশ্যন। ব্লক লেভেলত 50% স্কুল ভেৰিফাই কৰা হ'ব। 50% স্কুল ভেৰিফাই কৰাৰ পিছত যদি তাতে 10%তকৈ বেছি এৰৰ ওলায়, তেনেহ'লে 100%
চেকিং হ'ব, প্ৰতিখন স্কুলৰ ফৰ্মেটটো চেকিং হ'ব। তাৰপিছত চাব at block level UDISE data 2021-22 will be verified for 25% school by district officials. 25% স্কুলৰ verification district official কৰিব। The verified DCF need to be signed by the officials engaged at cluster block district level validation. The verified DCF have to be kept in the school and have to produce as and when required. ভেৰিফিকেশ্যনৰ পিছত আপোনালোকে সেই সাইন কপিটো আপোনালোকে স্কুলত ৰাখিব, পিছত আপোনালোকৰ লাগিব পাৰে। নেক্সট আপোনালোকে চাব সাবমিশন অফ ডিস্ট্ৰিক্ট ডাটাবেস টু SMO, ভেলিডেশন, sample checking and certification by BMC by 17th April 2022. ব্লকৰ ফালৰ পৰা সাৰ্টিফাই কৰি দিব লাগিব 17th April 2022 আগতে। এতিয়া আপোনালোকে টাইম শিডিউলটো চাই ল'ব। যেটো ডিস্ট্ৰিক্ট লেভেল শেয়াৰিং, এই ডিস্ট্ৰিক্ট লেভেল শেয়াৰিংটো 7th March 2022 আগতে হৈ যাব লাগিব, মানে ম্যাক্সিমাম ডিস্ট্ৰিক্টত এই ডিস্ট্ৰিক্ট লেভেল ট্ৰেইনিংটো অলৰেডি হৈ গ'ল। সেকেন্ড যেটো ব্লক লেভেল শেয়াৰিং হ'ব, এই ব্লক লেভেল শেয়াৰিংটো হ'ব 10th March 2022 পৰা 14th March 2020 ভিতৰত এই ব্লক লেভেল ট্ৰেইনিংটো কৰিব লাগিব। তাৰ পিছত প্ৰিন্সিপাল বা হেড টিচাৰ সকলৰ লগত যি শেয়াৰিং হ'ব, সেই শেয়াৰিংটো 15th মাৰ্চৰ আগতে শেষ কৰিব লাগিব। অনলাইন ডাটা এন্ট্ৰি মানে আপোনালোকে এন্ট্ৰি কৰিব, এন্ট্ৰি কৰাৰ পিছত যেটো প্ৰিন্ট আউট আপোনালোকক দিয়া হ'ব, হেয়া 31st মাৰ্চৰ আগতে গোটেই প্ৰসেসটো শেষ হৈ যাব লাগিব। সিআরসিসি সকলে 100% নিজৰ ক্লাষ্টাৰৰ স্কুলবিলাক ভেৰিফাই কৰিব লাগিব। এই ভেৰিফিকেশ্যনটো হ'ব 1st এপ্ৰিলৰ পৰা 7th এপ্ৰিললৈকে 7 দিনৰ ভিতৰত আপোনালোকে 100% স্কুলৰ ভেৰিফিকেশ্যন কৰিব। ভেলিডেশন, স্যাম্পল চেকিং এণ্ড সাৰ্টিফিকেশ্যন এট ব্লক লেভেল, ব্লকৰ ফালৰ পৰা ভেলিডেশন, স্যাম্পল চেকিং আৰু সাৰ্টিফাই কৰি দিব লাগিব 8th April 2022 পৰা 17th April 2022। Block level UDISE plus data finalization and freezing by 30th April 2022, মানে 30 এপ্ৰিলৰ পিছত ডাটা আৰু কাৰেকশ্যন নহব, ফাইনালাইজ হৈ যাব, ফ্ৰিজ হৈ যাব। ডিস্ট্ৰিক্ট লেভেলত 10th May লৈকে সাৰ্টিফিকেশ্যনৰ ডেট আছে। ডিস্ট্ৰিক্টৰ ফালৰ পৰা ষ্টেটত যি ডাটাবেছ দিয়া হ'ব 15th April 2022, আৰু তাৰপিছত ষ্টেটৰ ফালৰ পৰা নেশ্যনেল লেভেলত এই ডাটাবেছটো সাৰ্টিফাই কৰি জমা দিয়া হ'ব 31st May 2022। হেয়া হ'ল ডেট শিডিউল। ডাইছৰ প্ৰসেসটো বহুত গুৰুত্বপূৰ্ণ। ডাইছটো আপোনালোকে যেতিয়া এন্ট্ৰি কৰিব, লক্ষ্য ৰাখিব যে আপোনালোকৰ প্ৰতিটো ইনফৰমেশ্যন ইয়াতে কভাৰ কৰি আছে আৰু সঠিক তথ্য ইয়াতে আপোনালোকে দিব চেষ্টা কৰিব। ডাইছ আপোনালোকে কেনেকৈ এন্ট্ৰি কৰিব, টিচাৰ যোৱা বছৰৰ হ'ব না কাৰেণ্ট ইয়াৰৰ হ'ব, এনৰোলমেন্ট কোনটো ইয়াৰৰ আহিব, গোটেইখিনি মই মোৰ নেক্সট ভিডিঅ'ত আপোনালোকক দেখাম, আৰু ডাইছ ডাটা এন্ট্ৰি কেনেকৈ কৰিব টোটেল প্ৰসেসটো মই আপোনালোকক অন স্ক্ৰীন দেখাব চেষ্টা কৰিম। আজিৰ বাবে এইখিনি আছিল। নমস্কাৰ।